কেন্দ্ৰীয় চৰকাৰে অন্যায়ভাৱে প্ৰৱৰ্তন কৰা কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। যমুনামুখ সমষ্টিৰ অন্তৰ্গত চৌধুৰী বজাৰ কমিটি ব্যৱসায় সংস্থা আৰু স্থানীয় ৰাইজে এক কৃষি আইন বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বজাৰ কমিটিৰ সভাপতি মকবুল হুছেইন, মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি আজিমুদ্দিন। চাৰিং পঞ্চায়তৰ এপি মেম্বাৰে কয় যে এই আইনে কৃষকসকলক উচিত মূল্যৰ পৰা বঞ্চিত কৰিছে। নিজৰ মাটিত মজদুৰ হৈছে, পুঁজিপতি লাভৱান হৈছে। সেয়ে গণতান্ত্ৰিকভাৱে কংগ্ৰেছে আন্দোলন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰক এই তিনিখন কৃষি আইন বাতিলৰ দাবী জনায়। আৰু লগতে শ শ কৃষক ওলাই আহি কৃষি আইন বাতিল কৰিব লাগিব। অসম চৰকাৰ হাই হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই, কৃষক বিৰোধী আইন আমি নামানো, বিজেপি চৰকাৰ গো বেক, এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই ক্ষেত্ৰত আমি কি ক'ম, আমি সকলোৰ লগত একমত, কাৰণ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু আমিও তাৰ লগতে একমত, কাৰণ বিৰোধী যিবিলাক ৰাজনৈতিক দল সংগঠন আছে সকলোৱে মত প্ৰকাশ কৰিছে বন্ধত, আৰু তাৰ লগতে আমিও একমত, কাৰণ কৃষিজীৱী মানুহ আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি আমাৰ মেইন উপাদান, কৃষিৰ ওপৰত আমি চলা ফুৰা ব্যৱসায় সকলো কৃষিৰ ওপৰত নিৰ্ভৰশীল। আৰু এটা কথা হ'ল যে চৰকাৰে যিটো আজি এই কলা বিল 3খন পাছ কৰিছে, সেইখন আমি গুৰ বিৰোধিতা কৰোঁ, কাৰণ আমাৰ এইটো ক্ষতিকাৰক। আৰু তাৰ লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ, KF চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিখন দিছে সেইটোৰো আমি বিৰোধিতা কৰোঁ, কাৰণ এইটো বাতিল হ'ব লাগে। এইটোৱে মোৰ মেইন উদ্দেশ্য। গোটেই ভাৰতবৰ্ষৰ লগত আমি চৌধুৰী বজাৰ কমিটি, ব্যৱসায় সন্থা, ইয়াৰ লোকেল ৰাইজ, কৃষক মিলি পেলাই আমি ভাৰতবৰ্ষৰ আন্দোলনৰ লগত আজি বন্ধৰ আন্দোলন পালন কৰি আছোঁ। গতিকে আমাৰ চৌধুৰী বজাৰৰ পৰা দোকানপাট আদি কৰি গাড়ী চব বন্ধ আছে, আৰু আমি আশা কৰোঁ গোটেই ভাৰতবৰ্ষৰ মানুহে এই বন্ধটো পালন কৰিব লাগে। আমি সকলো ধৰ্মৰ মানুহে পালন কৰিব লাগে, সকলো দলীয় মানুহ পালন কৰিব লাগে। আৰু য'ত মানে কৃষক আন্দোলন হয় যিবিলাক দেশবোৰত, সেই দেশবোৰত মানে আমি দেখা পাইছোঁ যে চৰকাৰখন বদলি যায়। গতিকে আমি আশা কৰিছোঁ এইবাৰ আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ। কেন্দ্ৰ চৰকাৰে যোৱা কিছুদিন আগতে আমাৰ কৃষকৰ ওপৰত ক'লা আইন 3খন জাপি দিয়াৰ পিছত এই কৃষকসকল যেনেকৈ জুৰুলা হৈ পৰিছে, আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমি চৌধুৰী বজাৰ ব্যৱসায়ী সন্থাৰ পৰা এই কৃষকসকলৰ আন্দোলনক পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু যিমান দিনলৈকে এই 3খন আইন কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰেই হওক এই 3খন ক'লা আইন প্ৰত্যাহাৰ নকৰে আৰু কাটো প্ৰত্যাহাৰ নকৰে, সিমান দিনলৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ প্ৰক্ৰিয়া চলাই যাম। তবকাৰ পৰা লুৎফুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, দৈনিক টাইম।